নমস্কাৰ, মই আজি পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনামা মানৱতাৰ সন্ধানত। একবিংশ শতিকাৰ প্ৰাক্ষণত সুসভ্য পৃথিৱীৰ অতল অধ্যায়ত খোদিত আছে এটি শব্দ মানৱতা, যাৰ দিঠক প্ৰত্যক্ষ কৰাৰ ধৃষ্টতা এটি সীমাহীন স্বপ্ন। দিঠক দুৱাৰ দলিত, কিন্তু এয়া কি? এয়াচোন চৌদিশে ৰজন জনাই যোৱা পাষাণৰ অন্তহীন শাৰী, আৰু আছে হাজাৰজনৰ উদীপ্ত নয়নেদি বৈ যোৱা চকুলোৰ সীমাসিক্ত নদী। কিন্তু আমি যি দেখিছোঁ সেয়া পৰিস্থিতিৰ এজন দাসহে। আভ্যন্তৰীণ সেই মহাশক্তি জাগ্ৰত হ'লে আশা নিৰাশাৰ সেই প্ৰবল যুদ্ধত আশাৰ জয় হ'ব নিশ্চিত। তেতিয়া হয়তো ফিৰি আহিব সেই বিলুপ্ত প্ৰায় শব্দটি, আৰু আমি চিঞৰি চিঞৰি ক'ব পাৰিম মানৱতা জীৱনৰ উন্মুক্ত বাস্তৱ। ধন্যবাদ।